হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে? ভাল নিশ্চয়। মই আজি প্ৰায় এমাহমানৰ পিছত অলপমান বাহিৰলৈ ওলাই যাওঁ। ক'ত যাওঁ সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি মই বিশেষ কোনোবাক লগ কৰিম। মই বহুত এক্সাইটেড। তেনেহ'লে কোন সেই বিশেষ সেইটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰোঁ। কাৰ্ফিউ সোনকালে ষ্টাৰ্ট হ'বই, যিহেতু মই দেউতাৰ লগত ওলাই গ'লোঁ মোৰ জেঠাইৰ ঘৰলৈ। মোৰ জেঠাইৰ ঘৰ হৈছে আমাৰ ঘৰৰ পৰা প্ৰায় ওচৰতে। আৰু তাত গৈ লগ পালোঁগৈ নতুন আলহী বেংগ। মোৰ জেঠাইহঁতে নতুন এটা পপি লৈছে, তাৰেই নাম হৈছে বেংগ। আৰু আচলতে তাৰ এটাই নাম নহয়, তাৰ বহুত নাম আছে। ইয়াৰ ব্ৰীডটো হৈছে জাৰ্মান স্পিচ। আৰু আপোনালোকে এতিয়া গম পালে মই কাক লগ কৰিবলৈ আহিছোঁ। সি ইমান বেছি মৰম লগা হয়, কিন্তু মোৰ এটাই প্ৰব্লেম যে মোৰ বহুত বেছি ভয় লাগে। সেইকাৰণে মই তাক দূৰৰ পৰা অলপ মৰম কৰিছোঁ। সি মোক নতুনকৈ দেখা পাই মোৰ ওচৰলৈ আহিব বিচাৰিছে, কিন্তু মোৰ অৱস্থাটো চাওক। ইহঁতে মোৰ ৰিয়েকশ্যন উঠাবৰ কাৰণে কেমেৰা বেকাকৈ ধৰিছে, চ' আপোনালোকে বেকাকৈ চাব লাগিব। মোৰ অৱস্থাটো কেনেকুৱা হ'ল আপোনালোকেও দেখা পালে। আৰু এতিয়া সিও চাগে ভয় খাইছে মোৰ এইটো অৱস্থা দেখি পেলাই। এতিয়া ইহঁতে ট্ৰাই কৰি আছে মোৰ লগত এডজাষ্ট হ'বলৈ। মই বহুত সাহস গোটাই মই তাক কোচত ল'বলৈ চেষ্টা কৰিছোঁ, আৰু মই পাৰিছোঁ। আৰু মোৰ ৰিয়েকশ্যনটো চাওক। এনেকৈ লাইফত মই ফাৰ্ষ্ট টাইম এনেকৈ কোচত লৈছোঁ এনিমেল। ইয়াৰ আগত মই কেতিয়াও লোৱা নাই, আৰু মোৰ বহুত বেছিয়ে ভয় লাগিছিল। কিন্তু তাক কোচত লোৱাৰ পৰা মোৰ এই ভয়টো লাহে লাহে কমি আহিছে। মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ। অলপ সময়ৰ পিছত খেলিম আকৌ বিংগোৰ লগত। আৰু আপোনালোকেও গম পালে বিংগো কোন হয়, মই কাৰ কথা কৈ আছিলোঁ। আচলতে মই কুকুৰলৈ বহুত বেছি ভয় কৰোঁ, আৰু ভিডিঅ'টো দেখা পাইছে ফাৰ্ষ্ট টাইম মই কেনেকুৱা কৰিছোঁ। কিন্তু লাহে লাহে মই কোচত ল'ব পাৰিছোঁ। ভয়টো অলপমান ভাঙিছে, সেইকাৰণে মোৰ ভাল লাগিছে। আচলতে মই এনেই কুকুৰ চুকুৰ একো চুবলৈ মই নোৱাৰোঁ, মোৰ ভয় লাগে। কিন্তু আজি মই ফাৰ্ষ্ট টাইম কৰিছোঁ, মোৰ বহুত ভাল লাগিছে। এতিয়া সি খাবলৈ গৈছে, সি খাই লওক। আৰু মোৰো এতিয়া ক্লাছ আছে, চ' মই ক্লাছটো কৰি লওঁ। ক্লাছ কৰাৰ পিছত আকৌ তাৰ লগত খেলিম। ইয়াত দেখিছেই যে তাক এনেকৈ পেটত চুই থাকিলে সি বহুত বেছি ভাল পায়, আৰু সি এনেকৈ খেলে। যিহেতু সেইটো সৰু হৈ আছে। মাইনা মোতকৈ সম্পূৰ্ণ ওলোটা। মই যিমান ভয় কৰোঁ তাই সিমানেই বেছি ভাল পায়। আৰু তাই এতিয়া মোক দেখাই আছে যে তাই কেনেকৈ তাৰ মুখৰ ভিতৰত হাত দিব পাৰে। সি আচলতে বহুত আৰাম পায় এনেকৈ চুই থাকিলে। কি শান্তিৰে বহি আছে দেই। অঁ হয় নেকি? সি এতিয়া অলপমান খেলাৰ পিছত আমি এতিয়া খাম মিঠা পান। আমি অৰ্ডাৰ দিছিলোঁ পান, আৰু আহি পালে। আমি তিনিজনীয়ে মিঠা পান খাম, আৰু 3টা ফ্লেভাৰ বেলেগ বেলেগ হয়। চ' এতিয়া আমি খাম। পানকেইখন ভালেই হয়, কিন্তু ইমান বেছি মিঠা দিছে। তাত চুপাৰী আৰু পানৰ কোনো টেষ্টেই নাপালোঁ, অকল মিঠা খালি। বাকী যি কি নহওক, এতিয়া সন্ধিয়া হ'বলৈ হৈছে, যিহেতু আমি অলপমান ওপৰলৈ আহিছোঁ অলপমান তাজি হাৱা ল'বলৈ। ইয়াত সি চাওক, সি গ্লাছখনৰ সিফালে আছে, আৰু সি ট্ৰাই কৰি আছে মোৰ ওচৰলৈ আহিবলৈ। সেইকাৰণে সি চেষ্টা কৰিছে দৰজাখন খুলিবলৈ। এতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰিছোঁ। কিন্তু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।
আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আমাৰ বিংগক কেনেকুৱা পালে জনাব আৰু প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু সোনকালে নতুন ভিডিঅ' দি আছোঁ চ' আজিলৈ বাই বাই অ'কে বাই বাই